নমস্কাৰ আপোনালোকৰ সংবাদ মাধ্যম যোগেদি মই গ্ৰেটাৰ ডিফু বজাৰ কমিটি হৈ এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে বৰ্তমান আমাৰ ডিফু বজাৰত অঞ্চল ডিফু বজাৰ এলেকাত প্ৰায়ভাগ সংগঠনসকলে বা NGO বা কোনোবা এজন দুজন মিলি পেলাই বজাৰত মানে সেই ডনেশ্যন খুজিব বিচাৰিছে বা খুজি আছে বা বিভিন্ন তেখেতসকলৰ কাৰ্যসূচী মতে তেখেতসকলে আহি পেলাই বজাৰ সোমাই একো পাৰ্মিশ্যন নোলোৱাকৈ সেয়েহে তেখেতসকলক আমি বজাৰ কমিটিৰ ফালৰ পৰা অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকৰ যদি দল সংগঠনৰ বা সামাজিক সংগঠনৰ বা মহিলা সংগঠনৰ যদি কোনোবাই যদি আপোনাৰ প্ৰগ্ৰাম যদি আছে প্ৰথমত আপোনালোকে আমাক বজাৰ কমিটিক আপোনালোকে এখন এপ্লিকেশ্যন দিব সেই এপ্লিকেশ্যন মৰ্মেহে আমি বজাৰত মানে আপোনালোকৰ ফালৰ পৰা সহায় কৰিব পাৰিম কিয়নো এতিয়া চব বজাৰত মানে এনেকুৱা হৈছে এতিয়া মানে ইয়াৰ চিষ্টেমবোৰ এনেকুৱা নাইকিয়া হৈ গৈছে কি বিভিন্ন দল সংগঠন আজিয়ে বেলেগ এটা সংগঠনে আহি পেলাই বজাৰৰ সৰুসকলে ওচৰ পাজৰ বা কিনাৰে ক'ৰবাত ডনেশ্যন খুজিব আহে কালেকশ্যন কৰিব আহে বা কোনোবা সংগঠনে কিবা জন্ম বাৰ্ষিকী নামত কিবা ডনেশ্যন খুজিব আহে বা সকলো সংগঠনৰে নিজস্ব কাৰ্যসূচী থাকে সেই কাৰ্যসূচীটো বিষয় লৈ পেলাই প্ৰথমত আপোনালোকে ডিফু বজাৰ কমিটিত আহি পেলাই আপোনালোকে অৱগত কৰিব সেই অৱগত কৰাৰ পাছতহে আমি আপোনালোকক এটা ডিচিশ্যন দিম সেই ডিচিশ্যন মতেহে আপোনালোকে কাম কৰিব লগতে আৰু এটা ক'ব বিচাৰিছোঁ বজাৰৰ ব্যৱসায়ীসকলে বা দোকানীসকলে হওক তেখেতসকলে যদি আপোনালোকৰ তাত যদি কোনোবা দল সংগঠনে যদি সামাজিক সংগঠন যদি কিবা খুজিব আহে চান্দা বৰঙণি যদি খুজিব আহে আপোনালোকে আমাক প্ৰথমত অৱগত কৰাব